নমস্কাৰ, তোমালোকক লক্ষ্য লাৰ্ণিং হাব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 12ৰ মেথছৰ ইন্টিগ্ৰেশ্যন চেপ্টাৰৰ 7.1 অনুশীলনীটো সলভ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো দিয়া হৈ আছে ইন্টিগ্ৰেশ্যন sin twice x dx। সো আমি ফাৰ্স্ট অফ অল এইটো পুট কৰিম, পুট twice x ইকুৱেল t। সো আমি ইয়াত ddx লগাই দিম, ddx অফ twice x ইকুৱেল ddx অফ t। সো আমি এইটো লগালে পাম 2 dx ডিভাইডেড বাই dx ইকুৱেল dt ডিভাইডেড বাই dx। সো dx এ কেনসেল গুচি যাব। সো আমি পাম 2 ইকুৱেল dt বাই dx। আমি dx টো যদি সোঁ সাইডে আনো আৰু 2টো যদি বাওঁ সাইডে লৈ যাওঁ তেতিয়া পাম dx ইকুৱেল হাফ dt। আমাক যেহেতু আমি dx ৰ ভ্যালুটো পাই গলো, সো আমি ইয়াত আহি পুট কৰিম ইন্টিগ্ৰেশ্যন sin twice x ৰ মানটো আমি কি থৈছিলো, সো sin t আৰু dx পালো হাফ dt। সো যেহেতু হাফটো কনস্ট্যান্ট হয়, সো বাহিৰলৈ আমি হাফটো লৈ আনিম। তাৰ পাছত ইন্টিগ্ৰেশ্যন sin t dt হাফ, যেহেতু ইন্টিগ্ৰেশ্যন sin t মানে হৈছে মাইনাস cos t, হাফ মাইনাস cos t প্লাস c, যেহেতু কনস্ট্যান্ট এটা আহিব, সো c মাইনাস cos t মানটো আমি পাইছিলো twice x ডিভাইডেড বাই 2 প্লাস c। এইটোৱে আমাৰ এনসাৰ। সেকেন্ড কুৱেশ্যনটো আমাক দিয়া হৈছে ইন্টিগ্ৰেশ্যন cos 3x dx। সো আমি সেম আগতো করতে ইয়াত পুট কৰিম, পুট 3x ইকুৱেল t। আমি ইয়াত ddx লগাম, ddx অফ 3x ইকুৱেল ddx অফ t। সো আমি এইটো কৰিলে পাম dx ইকুৱেল 1/3 dt। সো dx আমি ভ্যালুটো পাই গলো 1/3 dt। আমি এই ভ্যালুকেইটা আনি ইয়াত পুট কৰিম ইন্টিগ্ৰেশ্যন cos 3x ৰ মানটো আমি কি ধৰিছো cos t, dx ৰ মান 1/3 dt। যেহেতু 1/3 টো কনস্ট্যান্ট, সো বাহিৰলৈ আহিব 1/3 ইন্টিগ্ৰেশ্যন cos t dt। 1/3 ইন্টিগ্ৰেশ্যন cos t মানে হৈছে sin t প্লাস c, c কনস্ট্যান্ট, ইন্টিগ্রেশন কনস্ট্যান্ট হয়। এটো ইন্টিগ্রেট কৰিলে আমি কনস্ট্যান্ট পাম, সেইটো c ইকুৱেল 1/3 sin t মানটো আমি পাইছিলো 3x sin 3x প্লাস c। এইটোৱে আমাৰ এনসাৰ। 3 নম্বৰ ইন্টিগ্ৰেশনটো আমাক দিছে ইন্টিগ্ৰেশন ই 2 to the power 2x dx। সো আমি এইটো পুট কৰিম, পুট twice x ইকুৱেল t। ইয়াত আমি ddx লগাম, ddx অফ twice x ইকুৱেল ddx অফ t। আমি এইটো সলভ কৰিলে পাম dx ইকুৱেল 1/2 dt। ইয়াত আমি দিয়া ইন্টিগ্ৰেশন ই টু দি পাৱাৰ twice x ৰ ভ্যালুটো t ধৰিছিল, সো ই টু দি পাৱাৰ t আৰু dx ৰ ভ্যালু পালো হাফ dt 1/2 dt। সো 1/2 টো বাহিৰলৈ গুচি আহিব যেহেতু কনস্ট্যান্ট। সো ইন্টিগ্রেশন ই টু দি পাৱাৰ t dt হাফ, যেহেতু ইন্টিগ্রেশন ই টু দি পাৱাৰ t মানে হৈছে et, সো et প্লাস c, c টো হৈছে কনস্ট্যান্ট, হাফ ই টু দি পাৱাৰ t মানটো আমি যেহেতু twice x ধৰিছিলো ই টু দি পাৱাৰ twice x প্লাস c। এইটোৱে আমাৰ এনসাৰ। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে ইন্টিগ্রেশন ব্ৰেকেট ax প্লাস b হোল স্কয়াৰ dx। সো আমি এইটো পুট কৰিম, পুট ax প্লাস b ইকুৱেল t। আমি ইয়াত ডেৰিভেটিভ লগাই দিম ddx অফ ax প্লাস b ইকুৱেল ddx অফ t। আমি ddx অফ ax টো ddx কৰিলে পাম a প্লাস যেহেতু b কনস্ট্যান্ট, সো 0 ইকুৱেল dt বাই dx। আমি dx ৰ ভ্যালুটো উলিয়ালে dx ইকুৱেল 1/a dt। সো আমি এই মানটো আনি ইয়াত পুট কৰিম। ইয়াত হ'ব ইন্টিগ্রেশন ax প্লাস b, যেহেতু t ধৰিছিলো t স্কয়াৰ dx। যেহেতু আমি ইন্টিগ্রেশন t স্কয়াৰ কৰিলে পাম t 2 + 1 ডিভাইডেড বাই 2 + 1 প্লাস c, যেহেতু c কনস্ট্যান্ট। এতিয়া পাম t কিউব ডিভাইডেড বাই 3 প্লাস c ইকুৱেল t মানটো আমি জানো যেহেতু ax প্লাস b কিউব ডিভাইডেড বাই 3 প্লাস c। এইটোৱে আমাৰ এনসাৰ। 5 নম্বৰ কুৱেশ্যনটো আমাক দিয়া হৈ আছে ইন্টিগ্রেশন sin x twice x minus 4 e to the power 3 dx। সো আমি এইটো সলভ কৰিম। আমি ফাৰ্স্ট অফ অল sin x twice x ত আমি dx লগাই লওঁ, তাৰ পাছত মাইনাস ইন্টিগ্রেশন 4 e to the power 3x ত আমি dx লগাই লওঁ। সো পাৰ্ট বাই পাৰ্ট আমি ইন্টিগ্রেশন লগাই লম। এতিয়া আমি পুট কৰি লম, পুট twice x ইকুৱেল t, ddx অফ twice x ইকুৱেল ddx অফ t। আমি ইয়াৰ পৰা dx উলিয়ালে পাম dx ইকুৱেল 1/2 dt। আৰু এটা আমি পুট কৰি লম, পুট 3x ইকুৱেল t, ddx অফ 3x ইকুৱেল ddx অফ t। আমি ইয়াৰ পৰা dx উলিয়ালে পাম dx ইকুৱেল 1/3 dt। যেহেতু আমি sin twice x ৰ মানটো কি ধৰিছিলো sin t আৰু dx ৰ মানটো পালো হাফ dt মাইনাস 4 টো বাহিৰলৈ গুচি আহিব কাৰণ 4 টো এটা কনস্ট্যান্ট হয়। 4 ইন্টিগ্রেশন e টু দি পাৱাৰ, আমি 3x ৰ মানটো কি ধৰিছিলো, সো e টু দি পাৱাৰ t আৰু dx ৰ মানটো পালো 1/3 dt। যেহেতু হাফটো কনস্ট্যান্ট হয় বাহিৰলৈ গুচি আহিব, ইন্টিগ্রেশন sin x মানে হৈছে মাইনাস cos x মাইনাস cos t মাইনাস 4, যেহেতু 1/3 টো কনস্ট্যান্ট, সো 4/3 ইন্টিগ্রেশন e টু দি পাৱাৰ t dt। সো আমি এইটো পাম হাফ মাইনাস cos x মানে হৈছে মাইনাস cos t মানটো আমি ধৰিছিলো twice x, সো মাইনাস cos twice x মাইনাস 4/3 ইন্টিগ্রেশন e টু দি পাৱাৰ t মানে হৈছে e টু দি পাৱাৰ t। সো আমি পাম মাইনাস cos twice x ডিভাইডেড বাই 2 মাইনাস 4/3 e টু দি পাৱাৰ, যেহেতু t মান আমি 3x ধৰিছিলো e টু দি পাৱাৰ 3x। এইটোৱে আমাৰ এনসাৰ। নেক্সট ইন্টিগ্রেশনটো দিছে আমাক ইন্টিগ্রেশন 4 e টু দি পাৱাৰ 3x প্লাস 1 dx। আমি এইটো পাৰ্ট বাই পাৰ্ট ইন্টিগ্রেশনটো লগাই লম, ইন্টিগ্রেশন 4 e টু দি পাৱাৰ 3x dx প্লাস ইন্টিগ্রেশন 1 dx। সো আমি পুট কৰি লম, পুট 3x ইকুৱেল t। সো ডেৰিভেটিভ লগাই দিম ddx অফ 3x ইকুৱেল ddx অফ t। আমি এইটো লগালে dx ৰ ভ্যালু পাম dx ইকুৱেল 1/3 dt। যেহেতু ইয়াত 4 টো কনস্ট্যান্ট হয়, 4 টো বাহিৰলৈ আহিব, 4 ইন্টিগ্রেশন e টু দি পাৱাৰ 3x ৰ মানটো আমি কি ধৰিছো e টু দি পাৱাৰ t আৰু dx ৰ মান পালো 1/3 dt প্লাস ইন্টিগ্রেশন dx মানে হৈছে x ইকুৱেল 4 ইন্টিগ্রেশন e টু দি পাৱাৰ t মানে হৈছে e টু দি পাৱাৰ t, e টু দি পাৱাৰ t মান 1/3 প্লাস x। এইটো হ'ব 4/3 e টু দি পাৱাৰ, যেহেতু t মানটো আমি 3x ধৰিছিলো e টু দি পাৱাৰ 3x প্লাস x। এইটোৱে আমাৰ এনসাৰ।